নমস্কাৰ বন্ধুবনীসকল, মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বতৰ ডাৱৰীয়া, তাৰপিছত আজি ব্লগটো ষ্টাৰ্ট কৰিবলৈ এইখিনিতে ভাবিছোঁ। দেখিছেনে বাৰু ইমান বৰষুণ দি আছে সেইফালে। তেন্তে ব'লক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। দেখিছেনে বাৰু বৰষুণ দি আছে ইমান, এইফালে একদম আন্ধাৰ দেখা পাইছে। বৰষুণ পুৰা বৰষুণ দিছে একদম। আজি চাগে বৰষুণটো নেৰে যেন পাইছোঁ নেকি, বতৰটো চাই মানে। তেন্তে ব'লক অলপ পাছত লগ পাই আছোঁ। ল'ৰাৰো গাটো ভাল নাই, 2 দিন হৈ গ'ল। মোৰতো আজি 4 দিন মানে হ'ল। মানে মোৰতো গাটো অলপ ভাল পাইছোঁ আৰু চৰ্দিটো লাগি আছে অলপ অলপ, কিন্তু মানে গাটো ভাল পোৱা নাই ইমান। ল'ৰাটোতো আজি অলপ ভাল পাইছে আৰু। কোনটো এইফালে হাই কৈ দিয়া, তুমি হাই বুলি কৈ দিয়া। এইফালে হাই কৈ দিয়া আকৌ, হাই। এইফালে কেমেৰাত হাই কৈ দিয়া, তুমি হাই বুলি কৈ দিয়া। এইফালে তোমালোকৰ ভাল সোধাচোন, সোধা আকৌ তুমি। আমাৰ আয়া হৈ আছে কৈ দিয়া। এইফালে কৈ দিয়া আকৌ, এইফালে কৈ দিয়া, কেমেৰাত কৈ দিয়া। কি হ'ল? পিঁয়াজ হেৰি হৈছে, অলপ ৰঙা পৰিছে, এতিয়া দিম। এই পেষ্টখিনি দিছোঁ, আদা, শুকান জলকীয়া, নহৰু আৰু পিঁয়াজ। আজি অলপ চিকেন বনাইছোঁ, অলপ জ্বলা দিয়া চিকেন। আপোনালোকে চাই থাকক কেনেকৈ বনাইছোঁ। এতিয়া অলপ হালধি দিছোঁ, অলপ হৈ যাব, কম কৰি দিওঁ। এতিয়া এইখন হেতা লৈছোঁ, এইখন হেতা দি লৰাবলৈ বহুত ভাল হয়, সেইটো কাৰণে এইখন হেতা লৈছোঁ। এতিয়া দিম অলপ ধনিয়া পাউডাৰ, হৈ যাব, কম কৰি দিম। আৰু দিম জিৰা অলপ বেছি কৰি দিম। আৰু দিম ৰেড চিলি পাউডাৰ। হৈ যাব, আৰু একো দিয়া নাই। মাংসটো ভালদৰে ভাজিব লাগিব। মাংস সিজি আছে। এতিয়া দিওঁ নিমখ, দি দিওঁ। অকণমান দি দিওঁ, হৈ যাব। দেখিছেনে বাৰু মাংসৰ পৰা তেল ওলাইছে। মাংসৰ পৰা তেল ওলাইছে। মাংসটো আৰু অলপ ভাজি লওঁ, তাৰপিছত আলু দিম আৰু। মাংস পৰা তেল পূৰা ওলাইছে। এতিয়া দিম আলু দিয়াৰ পাছত ভাজিম অলপ টাইম, তাৰপিছতে বিলাহী দিম আৰু।
এয়া কাটি লোৱা আলু দি দিলোঁ। এতিয়া অকণমান টাইম ভাজি ল'ম ভালদৰে। মাংসটো আৰু অকণমান টাইম ভাজিব লাগিব। মাংসটো অলপ ভাজি লওঁ, আলুবিলাক যেনেকৈ সিজিব দেখাই আছে আপোনালোকক। এয়া মাংসটো অলপ চাই লওঁ কি হৈছে কি নাই। এয়া মাংস অলপ আলুবিলাক সিজিলে। তেতিয়া আলুবিলাক পটককৈ নিসিজে নহয়, বহুত টাইম লাগে। সেইটো কাৰণে অলপ ভাজি লওঁ ভালদৰে, তাৰপিছতেহে বিলাহী দিওঁ। কাৰণ বিলাহী দিয়াৰ লগে লগে আলুটো সিজা নহয়, ভালদৰে টান হৈ থাকে। সেইটো কাৰণে আৰু অকণমান টাইম সিজি লওঁ, তাৰপিছতেহে আৰু বিলাহী দিওঁ। এয়া মাংসত এতিয়া বিলাহী দি দিওঁ, বিলাহীখিনি দি দিওঁ। অলপ টাইম ভাজোঁ আৰু পানী দিম আৰু। পানী কমকৈ দিম কাৰণ গ্ৰেভি ৰাখিম তো, গ্ৰেভি বনাম মাংসটো অলপ। আলু বহুতখিনি সিজি গ'ল। এয়া মাংসটো চাওঁ আৰু এয়া মাংস পূৰাপূৰি সিজিছে। এতিয়া আৰু পানী অকণমান দিওঁ আৰু গ্ৰেভিটোৰ কাৰণে। এই আলু ভাঙি গ'ল, সিজিছে আলু পূৰা ভালদৰে সিজিছে আলু। এয়া আদা নহৰু জলকীয়া দিয়া মিক্সাৰত মই পানীখিনি দি দিওঁ। এয়া পানী আৰু অলপ দি দিওঁ। এয়া এতিয়া ঢাকন লগাই দিওঁ আৰু সিজিব দিওঁ। মাংসখিনি চাই লওঁ। এয়া মাংস ৰেডি হৈছে বাৰু। পানী আৰু অলপ পানীটো কমি লওক, তাৰপিছত মাৰি এই কালাৰ চব। এয়া মাংস ৰেডি। চিকেন কাৰী চিম্পল ষ্টাইলৰ। এয়া এতিয়া খাবহে কথা আৰু খোৱাহে কথা আৰু।